হেল্ল' এভৰিৱান, খোৱাৰ পৰা উঠিয়েই ঘৰৰ পাছফালে এটা বিশেষ বস্তু বিচাৰি আহিলোঁ আৰু মোৰ লগত আহিছে আমাৰ ব্লগাৰ বৌ। আৰু আজি ভাবিলোঁ ক'লা মানুহ বগা কৰা এটা ফেচ পেক বনাম। আৰু বিচাৰি অহা বিশেষ বস্তুটো হৈছে নিম গছৰ পাত। যিহেতু গছত উঠিবলৈ নাজানো, তলৰ পৰাই যিমান পাৰোঁ কোবালোঁ আৰু যুদ্ধত জয় হৈ ঘৰ পালোহি। আৰু আমাৰ ৰঙা বগা মিক্সিটো ল'লোঁ আৰু নিমপাত পিছাত লাগি গ'লোঁ। আৰু গাইছ, এয়া হৈ গ'ল আমাৰ নিমপাত ৰেডি। এতিয়া এটা বাতি ধুনীয়াকৈ উলিয়াই ল'ম। এতিয়া ইয়াতে এড কৰিব লাগিব এল'ভেৰা জেল। মই পতঞ্জলিৰ ইউজ কৰিছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে। তাৰ পাছতেই এড কৰিব লাগিব গোলাপ জল। গোলাপ জল আপোনালোকে ৩-৪ টোপাল দিব। মোৰ সবটো ফাটা আছিল বাবে অলপ বেছিকৈয়ে পৰি গ'ল। আৰু এতিয়া আহি গ'ল ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ মই 2 চামুচ দিলোঁ। যদি আপোনালোকৰ মুখখন বেছি ৰঙা লাগে তো আপোনালোকে বেছিও দিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ গুলি ল'ব। গুলি লোৱাৰ পাছতেই ইয়াতে এড কৰিব লাগিব বেচন। বেচন মই 2 চামুচ দিছোঁ। আপোনালোকৰ যদি কোৱান্টিটি বেছি থাকে চ' আপোনালোকে বেছিকৈও দিব পাৰে। আৰু এইয়া হৈ গ'ল আমাৰ ফেচ পেক ৰেডি। আৰু এতিয়া বাকী থাকিল এপ্লাই কৰিবলৈ। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মুখখন ধুনীয়াকৈ ক্লিন কৰি ল'ব। তাৰ পাছতে এফালৰ পৰা ধুনীয়াকৈ মাছাজিং কৰি এপ্লাই কৰি যাব। আৰু এপ্লাই কৰি হোৱাৰ পাছত আপোনালোক ৰ'ব মাত্ৰ 5 মিনিট, কাৰণ বেছি টাইম ৰ'লে আপোনালোকৰ বিপদ আছে। আৰু বিপদ নোহোৱাৰ আগতেই মই ফেচটো ৱাছ কৰি দিলোঁ। আৰু গাইছ, এয়া হৈছে মোৰ ফাইনেল ৰিজাল্ট। দেখিছেনে মোৰ মুখখন ইমান ধুনীয়া কাশ্মীৰী পকা আপেলটোৰ দৰে টিকটিকীয়া হৈ পৰিছে। তো আপোনালোকে ঘৰতে এনেকৈ ট্ৰাই কৰি মোৰ দৰে ধুনীয়া স্কিন পাব পাৰে। তো আজিলৈ বাই বাই।